আমি বিহু পিঠা আগতে মোৰ ভিডিঅ' চাই দুখ নকৰিবা। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ৰাতিপুৱা চাহকাপ নহ'লে দিনটো যেন ভালকৈ নাযাবই তেনেকুৱা নিচিনা একদম ফিল হয়। বৰ্তমান বাজিছে 6:30 চাগে। খুব সোনকালে উঠা হ'ল, কেতিয়াবাতে উঠা হ'ল, কিন্তু ইহঁতৰ টাইম আছিলে 6টা বজাত, কিন্তু 6টা বাজি পাৰ হৈ গ'ল। 6 বাজি এতিয়া 6:30 বাজি গ'ল। মই একদম ধুনীয়াকৈ সিমান সময়তে উঠিছিলোঁ। তাৰপিছত দেখিছোঁ যে মই 4টা বজাতে উঠিলোঁ। তাৰপিছত দেখিছোঁ যে ইহঁতৰ কাৰো ওলোৱা হোৱাই নাই, কোনো গাও ধোৱা নাই। গতিকে মই আগে ভাগে ওলাই একো লাভ নহ'ব। এইফালে বৌকো উলিয়াব আছে, মেকআপ কৰিব আছে। গতিকে অলপ দেৰি পাছত বৌ আহিব, বৌক মেকআপ কৰিম। মই কিহৰ ওপৰত পাতিছোঁ, যিসকলে প্ৰথম দেখিছে তেওঁলোকে মোৰ আগৰ ভিডিঅ'টো চাব পাৰে। আগৰ ভিডিঅ'টোত মই কৈ থোৱা আছে যে ক'ত যোৱাৰ মানে তৈয়াৰী, মানে এইখিনি কথা পাতি আছোঁ মই, ক'ত যোৱাৰ প্লেনিং আছে। গতিকে সকলোৱে ভিডিঅ'টো চাব, আৰু যদি গম নাপায় তেন্তে মই আকৌ এবাৰ কৈ দিছোঁ, ৰিচেণ্ট মানে মোৰ আগৰ ভিডিঅ'টো চাব। মৰিগাঁও যোৱা কথা আছিলে, আঠমঙলা। যোৱা ভিডিঅ'টোত মোক কোনেও নক'লে দেই আঠমঙলা মানে কি। গতিকে মই আকৌ সুধিছোঁ, আপোনালোকে যদি কোনোবাই জানে আঠমঙলা মানে কি তেন্তে মোক কমেণ্ট কৰি জনাব। এতিয়া ভিডিঅ'টো চাই যাওক শেষলৈকে। আৰু ইয়াত মই হৈছোঁ মেকআপ আৰ্টিষ্ট, আৰু এতিয়া মই কৰিম মেকআপ। এতিয়া আমি ওলাইছোঁ যাবলৈ, অলৰেডি ওলালোঁ। এয়া বমাও ওলালে, আৰু এয়া আমাৰ কইনা ৰেডি দেই, একদম মজা লাগিছে। আৰু এতিয়া আমি গৈ থাকোঁ, গাড়ীত বহোঁগৈ। তাৰ পিছৰখিনি আৰু লাহে লাহে ন, গাড়ীত বহাৰ পিছৰ পৰা আম্মা আহিছোঁ, বাই 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 বাই, টাটা। গাড়ীত বহিম। আমাৰ দুখ লাগিছে নেকি, নিদিলা। খাম বুলি ভাবিছিলে, দুখ লাগিছে। ছোৱালীজনী কোনো লগো নল'লে নিদিলে। তাকে ভাবিছোঁ চিট খালি হ'লে সোমাই দিওঁ, ডিগিয়ে চিগিয়ে সোমাই দিওঁ। তিনিখন গাড়ী লৈছে, বুজিছে নাই? গাড়ীখন আগফালৰ পৰা নাই, ইহঁতে আগে ডিছকাছ কৰি লোৱা নাই যে, সেইকাৰণে প্ৰব্লেম হৈছে। তিনিখন গাড়ী লৈছে, আৰু তাতে এতিয়া আগে ডিছকাছ কৰি নগ'লে বহুত প্ৰব্লেম হয়। সেইকাৰণে প্ৰব্লেম হৈছে কোন ক'ত বহিব। মইতো ভাল জেগা এটা পালেই হ'ল, বহি দিম আৰু আৰামছে, বেছি জেগা এনেও নালাগে। সেইকাৰণে চাই থাকক, সকলো দেখাই গৈ থাকিম, ক'ত ৰখোঁ, কি খাওঁ, কি নাই, সকলো নিয়ম নীতি। আৰু এনেকৈ আমাৰ সফৰ আৰু ষ্টাৰ্ট হৈছে। টাটা টাটা, বাই 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 বাই। আৰু এয়া বৰ্তমান আমি বোকাখাটত নামিছোঁ। বোকাখাটত কিবা এটা খোৱা হ'ব, তাৰপিছত আকৌ আমাৰ জাৰ্ণি আকৌ ষ্টাৰ্ট হৈ যাব। গতিকে এতিয়া কিবা এটা খাই লওঁ। বোকাখাট ক'ত কি খাওঁ নাজানো, আৰু দোকানবোৰ প্ৰায় বন্ধই আছে, কিন্তু চাব লাগিব আৰু ক'ত কি খাওঁ। কিবা এটা খাই তাৰপিছত আকৌ জাৰ্ণি ষ্টাৰ্ট। এতিয়া আমি বোকাখাটত এখন হোটেলত খাবলৈ বহিছোঁ। এখন থাকিলে সেইকাৰণে এতিয়া ইয়াত বহিব লগা হৈছে। এখন বেলেগ এখন হোটেলত আহিছে, খালি নামটো এতিয়ালৈকে নাজানো নামটো কি। ময়ো নাচালোঁ, এইখনত কিবা কলপাতত দিয়ে, নামটো কলপাতৰে হ'ব লাগে ন, কিন্তু এইখনত এতিয়া কেনেকৈ দিয়ে সেইটো কথা নাজানো। এইখনতো কলপাততে দিয়ে দেই। ভাল লাগিব, আজি ফাৰ্ষ্ট টাইম খাম কলপাতত। আগতে খাইছিলোঁ, পুৰা দবাব লাগিব। আগতে খাইছিলোঁ মানে কলপাতত খুলি খোৱা নাই। আগতে খোৱা গৈছিলে, আৰু এনেকৈ পিকনিক চিকনিক খালে মানে পুৰি ভাজি এতিয়া খাম আৰু ঠিকছে, তাৰপিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰি দিম। পুৰণি গান
গানবিলাকৰ মজাই বেলেগ নহয়নে কিমান ভাল লাগে বহুতে নুশুনে কিন্তু আজিকালিৰ হেৰিবিলাকত মানে গানবিলাকত সেই সোৱাদ নাই যি সোৱাদ সেই পুৰণি গানত আছে আৰু মোৰো শুনি ভালেই লাগে এটা এটা সময়ত আৰু এতিয়া চাই যাওঁ আহক কিমান দূৰ বাট লাগিছে মানে যিটো বাট আমি 4 ঘণ্টামানত পাই যাব লাগে তাত আমি লেট হৈ গ'লোঁ গতিকে আমনি লাগি গৈছে নাপাইছোঁ আমনি লাগি গৈছে আৰু নাপাইছোঁ আৰু এতিয়াও কিমান কিলোমিটাৰ বাকী আছে মাই গড মোৰ গাড়ীৰ পৰা ওলাই অহা অকণমান লেট হ'ল কিন্তু মানে এনেকুৱা এটা মানে বুম বাম বাজিব বুলি ভবাই নাছিলোঁ কাৰণ এয়াতো হৈছে আঠমঙলা কিন্তু তথাপি ইমান ফূৰ্তি ফাৰ্তাকৈ তেওঁলোকে বম চম ফুটাই আমাক আদৰিছে মানে আৰু এয়া আমাক ৱেলকাম কৰিছে তেওঁলোকে পুৰা বম চম ফুটাই পুৰা ফূৰ্তি লাগি গৈছে একদম আমাৰ কান্দুৰী কইনা আৰু এয়া আমি লৈ মেলি ৰেডি ইয়াতে এতিয়া দুটা নিয়ম আছে দৰা আৰু কইনাক প্ৰথমে ভৰি ধুৱাইছে তাৰপিছত কিবা অলপ আদৰণি হিচাপে মানে এনেই মিঠাই অকণমান খুৱাব আৰু খোৱাৰ পিছত মই আৰু এটা নিয়ম কৈ দিছোঁ এতিয়া মই এটা নিয়ম দেখাইছোঁ আৰু এটা নিয়ম আছে যে ফিতা কাটিব লাগে আৰু ফিতা কটা তাতেই 3ডাল মানে 3খন কাগজ মাৰি থয় তাতে লিখা থাকে ৰেটিং কিমান দিব লাগিব গতিকে ইয়াৰ 800 টকা ওলাইছিলে কিমান দিলে গম নাপাওঁ আৰু মানে হেৰি কভাৰৰ ভিতৰত দিছে গতিকে চাওঁ আহক এই নিয়মটোকে চাই লওঁ পাছৰ নিয়মটোত মানে কেতিয়া মানে সোমাওঁ ভিতৰলৈ তেনেকুৱা টাইপ লাগি আছিলে কাৰণ অকণমান টাইমো লাগিছিলে আৰু তেওঁলোকেও বুজি পাইছে বহুত ভাগৰে জুগৰে অহা হৈছে গতিকে এই নিয়মটো হৈ গ'ল আৰু ইয়াত আমি চাহ নাস্তা কৰাৰ পাছত আমাৰ বাবে যি এৰেঞ্জ কৰিছিলে তেওঁলোকে সেয়া খোৱা বোৱাৰ ব্যৱস্থা হৈ আছে খাবলৈ লৈছোঁ খুব স্পেচিয়েল দুগৰাকী মোৰ ফেন বুলিয়ে ক'ব পাৰি পাইছোঁ আৰু তেওঁলোকে মোৰ ভিডিঅ' চাই খুব ভাল পায় কি ধুনীয়াকৈ মোক ধৰি লৈছে এইফালে হৈছে আৰু এয়া হৈছে মানে বৌহঁতৰ ঘৰৰ পৰিয়ালৰ হয় মোৰ ভিডিঅ' চাই খুব ভাল পায় আৰু সেয়াকৈ মোৰ ভাল লাগিছে আৰু তেওঁলোকে যে মোৰ ভিডিঅ' চাই মোক মৰম দিয়ে আৰু আপোনালোককো বহুত থেংক ইউ দুয়োগৰাকীকে কৈছোঁ বহুত ভাল লাগিছে ফটো চটো মাৰি লওঁ তাৰপিছত পাছৰখিনি আপোনালোকক দেখাই আৰু ইয়াতে আমাৰ মানে খোৱা বোৱাৰ পাছত অকণমান চাহ নাস্তা হৈছে সকলোকে চাহ নাস্তা কৰোৱাইছে বেছি সময় নাই আমাৰ হাতত ভাল লাগিলে আহি পেলাই ভাল লাগিলে বিৰাট যাবলৈ আছে এতিয়াও আপুনি আগতে বিহু পিঠা ওলাই গ'ল আমি বিহু পিঠা চবেই আগতীয়াকৈ চব খাইছে ন এইফালে চাওঁ লাজুকী বনটো আৰু বপায়ো খাই আছে এইয়া চবেই পিঠা আৰু ইয়াতে তেওঁলোকৰ কিবা মান ধৰাৰ নিয়ম নীতি আছে সেয়া নিয়মে পূৰা কৰা হৈছে পাতল হলে নহব বোলো মানুহজনী ভালকে ধৰ মিটি পাতিছে যেতিয়া ভালকে পাতিব লাগিব নহয় মই সম্বন্ধত সৰু মৰমতে মই চকলেট এটা দিছো
এতিয়া অলপ আগতে চাহ তাহ খাই ওলাইছো আৰু ঢেৰ মোৰ অনুৰাগী মোৰ ভিডিঅ' চাই ভাল পোৱা ঢেৰ লগ পাইছো মনটো ইমান বেছি ভাল লাগিছে সকলোৰে লগত ৰীল বনালো আপোনালোকে ইনষ্টাগ্ৰামত চাব পাৰিব আৰু সকলোৰে লগত ফটোও মাৰিলো খুব বেছি ভাল লাগিছে লাভ ইউ টু বহুত ভাল লাগিছে ইয়াত আৰু মানে প্ৰকাশ কৰিব নোৱাৰোঁ ইমানেই ভাল লাগিছে মই ভবাই নাছিলোঁ নগাঁৱত যে মোৰ ইমানখিনি ফেন্স ওলাব বুলি খুব বেছি ভাল লাগিছে আহি নগাঁৱলৈ আৰু বহুত ভাল লাগিছে দেই তোমালোকৰ উকি শুনি মোৰ ফালৰ পৰা বহুত মৰম আৰু বহুত তোমালোকে সকলোৱে সুখত থাকা সদায় মোৰ ভিডিঅ' চাই দুখ নকৰিবা ঠিক আছে এতিয়া আৰু যাবলৈ হৈছে আৰু বিদায় পৰ বেয়াও লাগিছে ইহঁতক এৰি যাবলৈও মন যোৱা নাই আকৌ লগ পাম মই আকৌ আহিম নহয় আকৌ লগ পাম চবকে কিন্তু মানে সঁচাকৈ এৰি যাবলৈ মন যোৱা নাই কিন্তু যাবতো লাগিবই তেতিয়া নহ'লে আকৌ আহিব নোৱাৰিম এতিয়া নগ'লে গতিকে আমি আৰু কেইটামান ৰীল বনাই লওঁ তাৰপিছত একেবাৰে আৰু এণ্ডিং কৰিম ভিডিঅ'টো এতিয়া যাবলৈ হৈছে চবকে যোৱাৰ পৰ চবেই আমাক বাই ক'বলৈ ৰখি আছে ভাল লাগিছে আৰু মোৰ ফ্ৰেণ্ডছ যি বহুত দূৰৰ পৰা আহিছে আহি পিনি মোক মাত্ৰ মানে মোক লগ পাবলৈ কাৰণে মাত লগাবৰ কাৰণে আহিছে মোৰ বহুত ভাল লাগিছে বহুত দূৰৰ পৰা আহিছে মই আহিছোঁ বুলি গম পাই এজনীৰ পাছত ইজনী ঢেৰ আহিছে গতিকে বহুত ভাল লাগিছে এইফালে বাই